নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল পেপাৰ এণ্ড পিক্সেল ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। ADR 3.0 আৰু আছাম পুলিচৰ কেইটামান মোষ্ট ইম্পৰ্টেণ্ট আছামিজ জিকে অৰ্থাৎ প্ৰথম অসমীয়া নামৰ এটা নতুন চিৰিজ তোমালোকৰ মাজলৈ আগবঢ়াই আনিছোঁ। তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লাচোন। প্ৰথমটো প্ৰশ্ন হ'ল প্ৰথম IS বিষয়া। উত্তৰটো হ'ল আনন্দৰাম বৰুৱা। দ্বিতীয়টো হ'ল প্ৰথম স্নাতক, তেওঁ হ'ল আনন্দৰাম বৰুৱা। প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ আৰু প্ৰথম ৰাষ্ট্ৰপতি যিগৰাকী অসমৰ পৰা আছিল সেইগৰাকী হ'ল ডক্টৰ ফখৰুদ্দিন আলী আহমেদ। প্ৰথমগৰাকী জ্ঞানপীঠ বঁটা বিজয়ী তেওঁ হ'ল ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। প্ৰথম মহিলা জ্ঞানপীঠ বঁটা বিজয়ী তেওঁ হ'ল মামণি ৰয়ছম গোস্বামী। প্ৰথম অসমীয়া সাহিত্য একাডেমী বঁটা বিজয়ী তেওঁ হ'ল যতীন্দ্ৰনাথ দুৱৰা। প্ৰথম অৰ্জুন বঁটা বিজয়ী তেওঁ হ'ল ভোগেশ্বৰ বৰুৱা। প্ৰথম অসমীয়া মহিলা অৰ্জুন বঁটা বিজয়ী তেওঁ হ'ল মনালিছা বৰুৱা মেহতা। প্ৰথম দাদাচাহেব ফাল্কে বঁটা বিজয়ী আমি সকলোৱে জানো তেওঁ হ'ল ডক্টৰ ভূপেন হাজৰিকা। প্ৰথম অসমীয়া কথাছবি সেইখন হ'ল জয়মতী। প্ৰথম অসমীয়া কথাছবিৰ পৰিচালক সেয়া হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা। প্ৰথম চিকিৎসা মহাবিদ্যালয় সেয়া হ'ল অসম মেডিকেল কলেজ। প্ৰথম বিশ্ববিদ্যালয় সেয়া হ'ল আমাৰ সকলোৱে চিৰপৰিচিত গুৱাহাটী বিশ্ববিদ্যালয়। প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰ সেয়া হ'ল ভাইটি। প্ৰথম দৈনিক অসমীয়া সংবাদপত্ৰ সেয়া হ'ল দৈনিক বাতৰি। প্ৰথম ইংৰাজী সংবাদপত্ৰ যি অসমত প্ৰকাশিত হৈছিল সেয়া হ'ল দ্য আছাম ট্ৰিবিউন। প্ৰথম মুদ্ৰিত ধৰ্মগ্ৰন্থ অৰ্থাৎ প্ৰথম অসমীয়া ছপাপুথি সেয়া হ'ল ধৰ্মপুস্তক। প্ৰথম অসমীয়া উপন্যাস সেয়া হ'ল ভানুমতী। প্ৰথম আধুনিক নাট ৰামনৱমী। প্ৰথম অসমীয়া অভিধান আছামিজ ইংলিছ ডিক্সনেৰী যিখন প্ৰকাশ কৰিছিল মাইলছ ব্ৰনছনে। প্ৰথম অসমীয়া মহিলা মুখ্যমন্ত্ৰী সেয়া হ'ল ছৈয়দা আনোৱাৰ তাইমুৰ। প্ৰথম অসমীয়া ৰাজ্যপাল বিষ্ণুৰাম মেধি। প্ৰথম অসমীয়া ভাৰতৰ মুখ্য ন্যায়াধীশ সেয়া হ'ল ৰঞ্জন গগৈ। প্ৰথম অসমীয়া উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সেয়া হ'ল হলিৰাম ডেকা। প্ৰথম অসমীয়া উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ তেওঁ হ'ল পাৰ্বতী কুমাৰ গোস্বামী। প্ৰথম মহিলা IS বিষয়া অসমৰ পাৰুল দাস। প্ৰথম ACS মহিলা বিষয়া সুচিব্ৰতা ৰায়চৌধুৰী। প্ৰথম মহিলা সাহিত্যিক পেঞ্চনাৰ নলিনী বালা দেৱী। প্ৰথম সাহিত্যিক পেঞ্চনাৰ পদ্মনাথ গোহাঁই বৰুৱা। প্ৰথম অসমীয়া গদ্যকাৰ ভট্টদেৱ। প্ৰথম অসমীয়া ব্যাকৰণ গ্ৰন্থ সেয়া হ'ল গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ যিখন উইলিয়াম ৰবিনছনে উলিয়াইছিল। প্ৰথম অসমীয়া শিশু আলোচনী ল'ৰা বন্ধু। প্ৰথম অসমীয়া শিশু উপন্যাস পাতালপুৰি। প্ৰথম অসমীয়া চনেট প্ৰিয়তমাৰ চিঠি। প্ৰথম অসমীয়া ৰোমান্টিক কবিতা বনকুঁৱৰী। প্ৰথম অসমীয়া জনজাতীয় জীৱনভিত্তিক উপন্যাস মিৰি জীয়ৰী। প্ৰথম চলচ্চিত্ৰ ষ্টুডিঅ' জ্যোতি চিত্ৰবন। প্ৰথম আকাশবাণী কেন্দ্ৰ গুৱাহাটী। প্ৰথম মহাবিদ্যালয় কটন কলেজ। প্ৰথম চিকিৎসা বিদ্যালয় বেৰী হোৱাইট মেডিকেল স্কুল। প্ৰথম বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়। প্ৰথম উচ্চ ন্যায়ালয় গুৱাহাটী উচ্চ ন্যায়ালয়। প্ৰথম সমবায় সমিতি শ্বিলং কোঅপাৰেটিভ টাউন বেংক। প্ৰথম অসমীয়া মহিলা চিকিৎসক ডাক্তৰ হেমপ্ৰভা দাস। প্ৰথম অসমীয়া মহিলা স্নাতক সুধালতা দুৱৰা। প্ৰথম অসমীয়া মহিলা অধিবক্তা পুষ্পলতা দাস। প্ৰথম অসমীয়া মহিলা বিধায়িকা তেওঁ হ'ল চন্দ্ৰপ্ৰভা শইকীয়ানী। প্ৰথম অসমীয়া মহিলা সাংসদ ৰেণুকা দেৱী বৰকটকী। প্ৰথম অসমীয়া এভাৰেষ্ট আৰোহী তৰুণ চন্দ্ৰ শইকীয়া। প্ৰথম অসমীয়া মহিলা এভাৰেষ্ট আৰোহী মঞ্জু বৰা।